তোমাৰ ইউটিউব চেনেল বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম আজি আমতি চোৱা কিয় পালন কৰা হয়, আমতিনো কোন হয় তাৰ বিষয়ে আজি জানিম। আৰু আমতি কিয় পালন কৰোঁ, কিয় ফল মূল খাব লাগে আমি সেইবিলাকো জানিম। আজি কাৰ পৰা জানিম তোমালোকক দেখাই আছোঁ। সেইজন মানুহ যোনজন আমাৰ আইতা হয় সেইজন মানুহক আজি দেখাম আপোনালোকক। আৰু সেই আইতাগৰাকীৰ পৰা মুখৰ পৰা শুনিম আমতি কিহৰ কাৰণে পালন কৰা হয়, আমতিনো কোন বলকতে। এইগৰাকীয়ে মোৰ আইতা হয়, তেওঁৰ নাম ক'ব, তেওঁ আমতি কিহৰ কাৰণে পালন কৰা হয়, আমতিনো কোন আৰু ফল মূলনো কিয় খাব লাগে। মোৰ নাম শ্ৰী বাসন্তী ডেকা। মই সৌৰভৰে আইতা। গতিকে তেওঁ মোক সুধি আছে আমতি কেনেকুৱা বস্তু, কিয় আমতি মানুহে পালন কৰে, সেই বিষয়ে মোক সুধিছে। গতিকে মই দুই এষাৰমান তাক ক'ম বুলি মই ওলাইছোঁ। আমতি হ'ল আমাৰ পূৰ্বপুৰুষৰ নিয়ম। আমাৰ আমতি আমি বছৰ দিনাৰ মূৰত এই আমতি আমি পালন কৰোঁ। বছৰে বছৰে আমি এই আমতি পালন কৰোঁ। আৰু আমি নহয় আমাৰ এই অসমবাসীয়ে সকলোৱে এই আমতি চোৱাটো পালন কৰে। আমতি চোৱা মানে আমতি হ'ল আই বসুমতী, তেওঁ জননী। গতিকে আমাৰ যেনেকৈ মহিলাবিলাকৰ মাহেকীয়া হয় আৰু বসুমতীৰো এনেকৈ মাহেকীয়া হয়, সেইকাৰণে সেই 5 দিন তেওঁক ৰেষ্ট দিয়া হয়। আৰু সেইকাৰণে আমাৰ সেই পূৰ্বপুৰুষৰ নিয়ম মতে হাল কোৰ এইবিলাক নামাৰে, মানুহ একো কাম নকৰি পেলাই ৰেষ্টত থাকে। আমতিত গোঁসাই ঘৰত নোসোমে, তাৰ মন্দিৰ বন্ধ ৰাখে। এনেকৈ বহুত নিয়ম নীতি পালন কৰি আহি আছে। সেই কামাখ্যা দেৱীও সেই পূৰ্বৰ পুৰুষৰে আমাৰ আই জননী। সেই সতীৰ দেহ ত্যাগ কৰোঁতে সেই কামাখ্যা ধামত সতীৰ জনী পৰিছিল। সেই জনীৰ পৰা কাৰণে কামাখ্যা হ'ল। আৰু সেই জনীত আজিও সেইটো নিয়ম আছে। এই আমতি সুধিৰ দিনাখন তেওঁৰ সেই তাতে যেনেকৈ মাহেকীয়া হৈ আমাৰ তিৰোতাবিলাকৰ সেনেকৈ তাতেও বোলে এনেকৈ মাহেকীয়া হৈ জনীত আমি জানিছোঁ, শুনিছোঁ। আৰু আমাৰ আইতাহঁতেও তাতে যাওঁতে কৈছিল সেই হাত ভৰাই দিয়ে, কাপোৰ জিকাই আনিছিল, তাত লাল হৈ আহে। সেই কাপোৰখন আনি বহুত নিয়ম নীতি কৰি পালন কৰিছিল। এইবিলাক মই জানিছিলোঁ। গতিকে ময়ো যিখিনি জানিছোঁ তাকে তাৰ আগত ব্যক্ত কৰিলোঁ। হয়তো মোৰ ভুল ভ্ৰান্তি হ'ব পাৰে, সকলো দুখ অপৰাধ ক্ষমা কৰিব বুলি আশা কৰিলোঁ। আৰু আমতি কোন হয়, ফল মূল কিয় খায় সেইটো কোৱা। আমতি কোন হয়, আমতি তাৰমানে বসুমতী জননী, তেওঁৰ তিৰোতা মানুহ, সেইকাৰণে তেওঁৰ মাহেকীয়া হয়। আৰু সেইকাৰণে ৰেষ্টত আমতি সেইকাৰণে মানুহবিলাকে যিহেতু কাম বন নকৰে, অলপ সুস্থ ভাৱত থাকে। সেইকাৰণে ফল মূল আমাৰ এই যি আছে আমাৰ অসমত বা আমাৰ ঘৰত, আমাৰ গাঁৱত বা আমাৰ বাৰীত, সেই ফল মূলবিলাক আনি আমি খাওঁ সকলোৱে লগ লাগি। আম কঁঠাল এইবিলাক চব লগ লাগি সেই সুধিৰ দিনাখন আমি খাওঁ। তাকে সেইকাৰণে আমতি পালন কৰা বুলি কয়। ধন্যবাদ, আপোনাৰ এইখিনি কথা কোৱাৰ বাবে ধন্যবাদ। মোক এনেকৈ ছাপোৰ্ট কৰি যাব বুলি সকলোকে কৈ দিয়া, ছাবস্ক্ৰাইব কৰিব বুলি কৈ দিয়া। হ'ব, এইখিনি যি তেওঁ মোক সুধিছে সিও বেছি নাজানে। গতিকে ৰাইজে যেন সকলোৱে আদৰি লয়, যিখিনি জানিছে মোক সুধিছে সেইখিনি ময়ো কৈছোঁ। তাত হয়তো বা ভুল হয় যদি আপোনালোকে শুদ্ধৰণ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। জয় আই অসম, জয় জুবিন।